নমস্কাৰ বন্ধুসকল আৰু মোৰ মৰমৰ মোৰ চেনেলৰ ইউটিউব ভিউৱাৰ্ছসকল, এইখন দুলীয়াজান টাউনখন হয়। ৰাতিপুৱাৰ সময় মই ভাবিছোঁ যে মোৰ চেনেলৰ যিসকল ভিউৱাৰ্ছ আছে সেই ভিউৱাৰ্ছসকলক মই দুলীয়াজান টাউনখন অকণমান ৰাতিপুৱা দেখুৱাই দিওঁ বুলি ভাবিছোঁ। এইখন দুলীয়াজান টাউন, যাক তেলৰ নগৰী বুলিও কোৱা হয়। ৰাতিপুৱা এতিয়া বৰষুণ দি আছে, এনেকুৱা হৈ আছে বতৰ, বৰষুণ দি আছে। দেখিছেনে, গাড়ীত ৱেপাৰ এটা চলাইয়ে থৈছোঁ। বৰষুণৰ বতৰ, তথাপিও ভাবিলোঁ যে অকণমান দুলীয়াজানখন দেখুৱাই দিওঁ বুলি। চাই ভাল পাব, এইখন দুলীয়াজান টাউন হয়। এইখন দুলীয়াজান টাউনখন হয়, চাই ভাল পাব আপোনালোকে, খুব ভাল পাব চাই। ক'ত যাবা? ষ্টেচনলৈকে কুল হয় নেকি? নাই, মই ডিউটিৰ পৰা আহিলোহে। নাইট শ্বিফ্ট মাৰি কিনে এতিয়া এইফালে ভিডিঅ' কৰি গৈ আছোঁ, মানুহক দেখুৱাওঁ বুলি ভাবিছোঁ। হয় নাই? লাইভ নাই, পিছত দেখুৱাম। আচলতে দুলীয়াজানখননো কেনেকুৱা হয়, কেনেকুৱানো দেখায় দুলীয়াজানখন, মই ভাবিছোঁ মানুহক দেখুৱাওঁ। বৰষুণ দি থকাৰ কাৰণে অকণমান ক্লিয়াৰ অহা নাই বাৰু, তথাপিও ভালে আছে। বাকী সেয়া আৰু এতিয়া ডিউটি ক'ত? লাংকাচি জেনেৰেল শ্বিফ্ট ন? ঠিকে আছে। কি হেৰি বাছ? তাকে মই বোলে ভাবিছোঁ অকণমান দেখুৱাই দিম বুলি ভাবিছোঁ আৰু ন? বেয়া হ'ব নেকি? কাৰণ আমিহে দেখিছোঁ দুলীয়াজানখন ন, বহুতে নাই দেখা নহয়, নহয় জানো? সেইকাৰণে ভাবিছোঁ যে অকণমান দেখুৱাই দিওঁ বুলি। হয়, আৰু এখন গাড়ী গৈ আছে, মুখখন ধুই আহিছোঁ দেই, খোৱা নাই। আকৌ দিনত আহিব লাগিব, দিনত আহিব লাগিব এবাৰ, এতিয়া দিয়ে বা ক'ব নোৱাৰোঁ। ডিউটিটো আৰু কৰিবই লাগিব যেনেকৈ হ'লে, নহয় জানো? কৰিবই লাগিব। সেইকাৰণে ডিউটিৰ মাজতে ভাবিলোঁ যে কি অকণমান দুলীয়াজানখন মানুহক দেখুৱাই দিম বুলি, নেকি? বেয়া হ'ব নেকি? মনোৰঞ্জনো হ'ব, নহয় জানো? কাৰণ চবেইতো দুলীয়াজানখন নাই চোৱা, বহুত মানুহ ইয়াত ন? আচ্ছা। কালি ইয়াত থবলৈ জেগা নাপায়, যোৱা তেনেহ'লে ন? এই আগৰখন ন? বঢ়িয়া। আমি সেই মনোৰঞ্জনৰ কাৰণে মানুহক দেখুৱাওঁ বুলি ভাবিছোঁ। বহুতে আজিকালি হয়। ঠিক আছে, যাওঁ দেই। লগ পাম কেতিয়াবা। বাই।
লগৰ এজনক পাইছিলোঁ বুজিছেনে, অকণমান এৰি দিলোঁ। লগৰ এজনক পাইছিলোঁ, আহিলে লিফ্ট এটা দি দিলোঁ। এয়া এখন দুলীয়াজানখন হয়, সেউজীয়া দুলীয়াজান সেউজীয়াই হয়, গছ গছনিৰে ভৰা, ধুনীয়া লাগে থাকি, ধুনীয়া এটা পৰিৱেশ, ভাল লাগে থাকি, ইয়াত দুলীয়াজানত থাকি ভাল লাগে। সেইকাৰণে ভাবিছোঁ এবাৰ দুলীয়াজানখন দেখুৱাই দিওঁ, মোৰ যিসকল ইউটিউবৰ ভিউৱাৰ্ছসকল আছে চাই ভাল পাব। কিন্তু বৰষুণ দি থকাৰ কাৰণে অকণমান অসুবিধা হৈছে। এতিয়া ৰাতিপুৱাৰ সময়, বৰষুণ দি আছে, অকণমান অসুবিধা এটা হৈছে। তথাপিও ভাবিলোঁ কি বৰষুণৰ বতৰতনো দুলীয়াজানখন কেনেকুৱা লাগে অকণমান দেখুৱাই দিওঁ বুলি ভাবিছোঁ। আপোনালোকে চাব, চাই কিনে কমেণ্ট কৰিব, মোক জনাব, মোক ভাল লাগিব তেতিয়া। আপোনালোকৰ মৰম চেনেহ এনেকৈ মোক দি থাকিব মোৰ চেনেলটোক, যেন মই পিছলৈ আগুৱাই যাব পাৰোঁ, আগলৈ যেন আগুৱাই যাব পাৰোঁ, তাৰে আশা ৰাখি ধন্যবাদ থাকিল। চেনেলটো ভাল লাগিলে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, আৰু আপোনালোকৰ মৰম চেনেহবোৰ মোক এনেকৈ দি থাকিব, মোৰ চেনেলটো কেনেকৈ দি থাকিব, আপোনালোকৰ মৰম চেনেহবোৰ। অৱশেষত জয় অসম, ধন্যবাদ।